হে গাইজ, কি খবৰ? আশা কৰিছোঁ চবৰে ভাল আৰু মোৰো ভাল। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ চাহৰ পৰা। গাইজ, আজি ৰাতিপুৱা বনালোঁ খোলা চাপৰি পিঠা। সেয়েৰে গাইজ চাহ খাই আছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। গাইজ, পিঠা বনাবৰ কাৰণে মই পিঠাগুড়িখিনি মিক্সিটোতে খুন্দি লৈছিলোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈ আছোঁ গাইজ। বনাবৰ কাৰণে ৰেডি হৈ গৈছে মোৰ। গেছত মই এখন মাটিৰ টাৱা পাতি ৰাখিছিলোঁ গাইজ, গৰম হৈ গৈছে। ইয়াতে দিলোঁ মই গুলি ৰখা পিঠাগুড়িখিনি দি দিলোঁ আৰু এখন ঢাকনি লগাই দিম। গাইজ, ইয়াতে কোনোবাই পানী দিয়ে, কিন্তু পানী নিদিলে বেছি ভাল হয়। গাইজ, এতিয়া মই ঢাকনিখন খুলি চাম আৰু চাওকচোন মোৰ পিঠাখন ইমান ধুনীয়া হৈছে। ফুলিও গৈছে আৰু ধুনীয়াকৈ এটা বাতৰ নিচিনা হৈছে। এখন পিঠা খাবলৈ বৰ ধুনীয়া হয়। কেৰাহীত বনালে ইমান এটা টেষ্টি নালাগে, কিন্তু মাটিৰ টাৱাত বনাব লাগে। আৰু গাইজ, মাটিৰ টাৱাত বনালে খাই বহুত ভাল লাগে। আৰু চাওকচোন মোৰ পিঠাকেইখন কিমান ধুনীয়া হৈছে, ধুনীয়া কোমলো হৈছে। আৰু মোৰ এনেকুৱা খাই বৰ ভাল পাওঁ। মোৰ তাত বৰ ভাল লাগে এনেকুৱা খাই। গাইজ, আপোনালোকে খোলা চাপৰি পিঠা খাই ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকৰ ফালে কি পিঠা বুলি কয়? আমাৰ ফালে কিন্তু খোলা চাপৰি পিঠা বুলি কয়। আৰু আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া গাখীৰ চাহ বনাই ল'লোঁ, খোৱাহে কথা আৰু। গাইজ, মোৰ মাইনাজনী বৰ ভাল পায় এখন পিঠা খাই, কাৰণে তাইক সোনকালে টোপনিৰ পৰা উঠাই ল'লোঁ। আৰু তাইৰ অৱস্থাটো চাওকচোন। গাইজ, কি ক'ম, তাই পিঠাৰ কথা শুনি উঠিলেই। ইমান সোনকালে নুঠে, কিন্তু পিঠাৰ কথা শুনি আজি উঠিলে আৰু। গাইজ, ৰাতিপুৱাৰ চাহকাপ আমি এনেকৈ খালোঁ আজি। গাইজ, চাওকচোন, তাই 4খন পিঠা লৈছে, তাই বোলে খাব পাৰিব। আৰু এটা কাপ কিনি আনিছে মেকুৰী থকা। তাই মেকুৰী বৰ ভাল পায়, সেইকাৰণে মেকুৰী থকা কাপ কিনিছে। আৰু তাই মোক কৈ আছিলে যে আম্মা, মই কেট লাভাৰ, মোক কৈ আছিলে তাই। গাইজ, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।